ভাৰতৰ সকলো স্থানৰ লগতে কাৰ্বি আংলং জিলাতো বিশ্বকৰ্মা পূজা উদযাপন কৰা হৈছে। নমস্কাৰ, আজিৰ প্ৰাইম টাইমলৈ সকলোকে স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই গাংগুত্ৰী বৰা। আজি বিশ্বকৰ্মা পূজা ভাৰতৰ সকলো স্থানতে উদযাপন কৰা হৈছে। তেনেতে এইবাৰ কাৰ্বি আংলং জিলাৰ বিভিন্ন প্ৰান্তৰ উপৰিও পানবাৰী আৰু কাৰ এছ'চিয়েশ্যনো পিছ পৰি ৰোৱা নাই। বছৰে এবাৰ অহা বাবা বিশ্বকৰ্মা পূজাত গাড়ী চালক, অটো চালক, দিন হাজিৰা কৰি খোৱা লোকসকলে এই পূজাৰ বাবে নিজৰ গাড়ী আৰু তেওঁলোকৰ সা-সামগ্ৰীসমূহলৈ পূজা কৰে। এনেতে এইবাৰ ডিফুত কাৰ লাইট মটৰ ভেহিকেল ছ'চাইটিত মুছলিম সম্প্ৰদায়ৰ লোক ৰাজু আহমেদ নামৰ ব্যক্তিজনে এই পূজাত আগভাগ লোৱা দেখা গৈছে। বস্তুটো আজি আপোনালোকে অহা ইয়াত মানে অহা কাৰণটো আপোনালোকে যিটো প্ৰেছ মিডিয়া অহা হেৰিটো 2019ৰ পৰাতো আমাৰ ইয়াত কিবা ইমান হেৰি পোৱা নাই। এইবাৰ কিন্তু 2022 মানে আমি ইমান ভালকৈ এনেকুৱা এনজয়মেণ্ট মানে হেৰি কৰিব পৰা নাই। সেইকাৰণে আজি যিটো আপোনালোকে যিটো মিডিয়া অহাটো আমাৰ খুব ভাল লাগিল। আৰু আমাৰ এই প্ৰাইভেট কাৰ মানে সৰু গাড়ী যিটো গাড়ী চালকবিলাক চবেই ফূৰ্তি পাইছে আজি আপোনালোকে অহা কাৰণটো। তাৰমানে আমি আজি ইমান বছৰ মানে 2 বছৰ মাজত আমি একো মানে এইবিলাক যিটো আমি আমাৰ ড্ৰাইভাৰসকলে অহা যোৱা এই কষ্টত মানে ইমান ফ্ৰীলিকৈ পোৱা নাই। সেইকাৰণে আজি মানে এই লকডাউনৰ মাজত কিবা আজি মানে বিশ্বকৰ্মা পূজা বুলি আমি চবে লগ লাগি পেলাই আমাৰ ইয়াত চবে যোগদান দিছে। আমাৰ ৰাজু আহমেদ তেখেত মানে মুছলিম হ'লেও ই আমাৰ লগত যোগদান দিছে। মানে সেইটোৱে আৰু আমাৰ বছৰত এই বিশ্বকৰ্মা পূজাটো তাৰমানে আমি সদায় বছৰ পাতোঁ, কিন্তু 2 বছৰমান মাজতে আমি ইমান মানে হেৰি ভালকৈ পাতিব পৰা নাই। এবাৰ কিন্তু অলপ ভালকৈ পাতিব পাৰিছে। সেইকাৰণে তেওঁলোকক মানে তেওঁক মানে কিবা হেৰি খুব ভাল লাগিল। আৰু এইফালে আমাৰ কিবা দাদা আছে লগত, তেখেতকো খুব মানে ইয়াত জাগা মানে ফাইনেন্স ছাইডৰ পৰা মেক্সিমাম দিয়ে। সেইটো কাৰণে খুব ভাল লাগিল। সেইকাৰণে আমাৰ ড্ৰাইভাৰ মানে গাড়ী চালকসকলকো খুব ইয়াত যোগদান দিয়াৰ কাৰণে খুব ভাল লাগিল। এইটোৱে আমাৰ এই হিন্দু পূজা মানে বিশ্বকৰ্মা পূজা পাতাটো এই মুছলিম ল'ৰা হ'লেও আমাৰ লগত যোগদান দিয়াটো খুব ভাল লাগিছে। আৰু এনেকুৱা সমাজত যোগদান দিয়াটো আমাৰ খুব ভাল লাগিল, আমাৰ হিন্দু ভাইসকলক চবকো। আৰু তেওঁলোকৰ আমি মানে মুছলিম বুলি নহয়, আমি হিন্দু মুছলিম মাজত আমি সদায় ককাই ভাই হিচাপত আমি থাকিম। সেইটোৱে মোৰ চাইডৰ পৰা ক'ব যোৱাটো। ডিফুৰ পৰা অজিত গগৈৰ প্ৰতিবেদন, 365 নিউজ ইণ্ডিয়া। আজিৰ প্ৰাইম টাইমৰ পৰা মই বিদায় লৈছোঁ। চাই থাকিব 365 নিউজ ইণ্ডিয়া।